মধ্যবিত্ত হোৱাটো কোনো ফালৰ পৰাই লাভজনক কথা নহয় বুলি ভাবিছিলোঁ, কিন্তু লাহে লাহে মোৰ এই বিশ্বাস সলনি হ'বলৈ ধৰিছে। নাজানো শুদ্ধ নে অশুদ্ধ, কিন্তু কিছুমান কথা আগতে নভবা কিছুমান দিশৰ পৰা ভাবি চাবলৈ যত্ন কৰিছোঁ। মধ্যবিত্তসকলে না দুখীয়াসকলৰ দৰে চৰকাৰী সহায় সুবিধা লাভ কৰে, না ধনীসকলৰ দৰে ক্ষমতা আৰু অৰ্থবলৰ অধিকাৰী হয়। সেয়েহে গোটেই জীৱন সংগ্ৰাম কৰি থাকোঁতেই যায়। জীৱনত অকণমান স্বচ্ছলতা, অকণমান সুখ, অকণমান আৰাম, অকণমান উন্নতি, অকণমান বৈষয়িক সুখ আহৰণ কৰিবলৈ সকলো সময়তে যুঁজ বাগৰ কৰি থাকোঁতেই যায়। সময়ে সময়ে এনেধৰণৰ যুঁজ বাগৰে মনলৈ এক ভাগৰ কঢ়িয়াই আনে। জীৱন আশাৰ যেন অনুভূত হয়। এই অনুভৱত ইন্ধন যোগায় চকুৰ আগত দেখি থকা ধনী শ্ৰেণীৰ টকা পইচাৰ বাহাদুৰিবোৰে। এনে অনুভৱ হয় যেন আমি মধ্যবিত্তবোৰ অকল পৰুৱাৰ দৰে পুৱাৰ পৰা গধূলিলৈ দৌৰা দৌৰি কৰি থাকিবলৈ জন্ম লাভ কৰিছোঁ। এনেধৰণৰ মানসিকতা মধ্যবিত্তসকলৰ মাজত খুবেই সহজলভ্য, কিন্তু আন এটা দিশৰ পৰা চালে আচলতে মধ্যবিত্তসকলেহে আশীৰ্বাদগ্ৰস্ত যেন লাগে। মধ্যবিত্তসকল চৰকাৰী সা সুবিধাৰ ওপৰত বিশেষ নিৰ্ভৰশীল নহয়। নিজৰ সামৰ্থ্য অনুপাতে যিখিনি কৰিব পাৰে সেইখিনি তেওঁলোকে কৰে। কিছুমান আশা তেওঁলোকৰ পূৰ্ণ হয়, আন কিছুমান পূৰ্ণ নোহোৱাকৈ থাকি যায়। পূৰ্ণ নোহোৱা আশাবোৰে তেওঁলোকক সদা সক্ষম কৰি ৰাখে। জীৱন জীয়াবলৈ, আগলৈ চাবলৈ লক্ষ্য আকাংক্ষা তেওঁলোকৰ আছে। এই আশা আকাংক্ষাবোৰে তেওঁলোকক ডেকা কৰি ৰাখে। সেই আকাংক্ষাবোৰে তেওঁলোকক যুঁজিবলৈ শক্তি দিয়ে। আনহাতে পূৰ্ণ হোৱা আশাবোৰে দিয়ে সন্তুষ্টি আৰু সুখ। পোৱা আৰু নোপোৱাৰ সন্তুলনেই সুন্দৰ কৰি ৰাখে জীৱন। কিন্তু আনহাতে ধনিক শ্ৰেণীৰ হাতত আচলতে এনে একো নাই যিহৰ বাবে তেওঁলোকে যুঁজ বাগৰ কৰিব পাৰে। জীৱনত যি বিচাৰে তাকে হাসিল কৰি ল'ব পৰাৰ জোখাৰে ধনৰ মালিক হৈ উঠাৰ পিছত জীৱনত একো বস্তুৰে অভাৱ অনুভৱ কৰা নহয়। সেয়েহে জীৱন হৈ পৰে নিৰস আৰু বৰিং। মানুহৰ মগজে সদায় কিবাত ব্যস্ত হৈ থাকিব বিচাৰে। ব্যস্ত হৈ থাকিবলৈ একো ভাল বস্তু নাপালে লাহে লাহে মন মগজু বেয়ালৈ ঢাল খায়। এমটি মাইণ্ড ইজ ডেভিলছ ৱৰ্কশ্বপ বোলা কথাষাৰ এনে ধনী শ্ৰেণীৰ মানুহৰ বাবে খুবেই প্ৰযোজ্য। সেয়েহে এনে ধনী শ্ৰেণীৰ মানুহৰ মাজতে ড্ৰাগ সেৱনৰ পৰা আৰম্ভ কৰি বহুতো অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হোৱা দেখা যায়। যদিহে ধনী আৰু ক্ষমতা সম্পন্ন হোৱাটোৱে সুখী হোৱা বুজালেহেঁতেন, তেন্তে ধনী শ্ৰেণীৰ মাজত অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হ'ব নালাগিছিল। সেয়েহে মধ্যবিত্ত হোৱাটো আচলতে আশীৰ্বাদহে, অভিশাপ নহয়। ধন্যবাদ।